ভিডিঅ' কৰি আহিছে নেকি? আমি ব্লগ কৰি আছোঁ, অৱস্থা বেয়া ডাইৰেক্ট ৰখাই দিছে এনেকৈ আমাৰ আগত। কাজিয়া হ'ল চাগে গেছ কিবা, নহ'লে কিবা বস্তু ধৰিলে। বাইকৰ টায়াৰ আমাৰ পাঞ্চাৰ। এনেকুৱা জেগাত আছোঁ, ওচৰত এটা দোকান নাই, ব্ৰিজৰ মাজত ফচি গ'লোঁ আমি। চ' এতিয়া টাইম চাব পাৰে 12টা বাজিছে টোটেল, যদি আপোনালোকে গৈ দেখি পাইছে। এতিয়া আমি ঢকুৱাখানা যাবলৈ ওলাইছোঁ ঘৰৰ পৰা। চ' বতৰটো চাব পাৰি যে বৰষুণ দি আছে, চ' ৰাস্তাত বৰষুণ নাপালে হয়। লেটছ চি কিমান টাইম লাগে। অ'কে, অল ছেট নাও। মই লাইটটো এনেকৈ সোমাই দিলোঁ। হ'ল যোগাৰ, এইটো যোগাৰ বট। লেটছ গ'। ডাইৰেক্ট ৰখাই দিছে এনেকৈ আমাৰ আগত এই ক্ৰচিং চিষ্টেম। এতিয়া আমাৰ লোকেশ্যন আছে ঢাকুৱাখানা, যোনটো এতিয়া 136 কিলোমিটাৰ আছে আৰু তোমালোকে যদি স্ক্ৰীণত দেখিব পাইছে। চ' নিয়াৰ এবাউট 3 to 4 hours আমাক লাগিব। চ' যদি বতৰ আমাৰ ফেভাৰত থাকে, চ' আমি টাইমত পাই যাম। গাইছ, ৰাস্তাটো চাইছে কি ধুনীয়া, এইটো চাওক, দেখিছে? আমি বৰ্তমান আছোঁ পিচাং ধাবা, যোনটো তিনিচুকীয়া বাইপাছত আছে। চ' আমি ইয়াত খানাটো খাই যোনটো লাঞ্চটো হয় সেইটো কৰি মেলি ইয়াৰ পৰা উলিটো পাহৰি নাযাবি, বস্তু থাকি যাব। ইয়াত চাব পাৰিছে কিবা হৈছে চাগে, কাজিয়া হ'ল চাগে গেছ কিবা, নহ'লে কিবা বস্তু ধৰিলে, ইলিগেল বস্তু চাগে কিবা হ'ব পাৰে, হ'ব পৰা নাই আৰু। ৱেলকাম টু বগীবিল। আৰু আমাৰ জাৰ্ণিটো কমপ্লিট হ'বলৈ বেছি টাইম নাই। আপোনালোকে চাব পাইছে যে ছানছেটটোতো নাই বাৰু, ক্লাউডি ৱেডাৰত, আৰু ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া বতাহ মাৰি আছে, প্লাছ আমাৰ ঠাণ্ডাও লাগি গ'ল। গাইজ, বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল। বাইকৰ টায়াৰ আমাৰ পাঞ্চাৰ, নাজানো ক'ত কি হ'ল, এতিয়া ধৰিব পৰা নাই। এতিয়া আমি ব্ৰিজৰ একেবাৰে মাজত ৰখি আছোঁ, ইয়াত একো গেৰেজ চেৰেজ নাই। অ' মাই গড, ফচি গ'লোঁ দেই। কি কৰিম এতিয়া, ঠেলিব লাগিব। এনেকুৱা জেগাত আছোঁ, ওচৰত এটা দোকান নাই, ব্ৰিজৰ মাজত ফচি গ'লোঁ আমি। ৰোড এছিষ্টেণ্ট মাতাতকৈ আমি নিজে যোৱাটোৱে বেষ্ট হ'ব আৰু লাহে লাহে গৈ থাকোঁ কিবা কৰি। ৰ'ব চাই লওঁ কি হয়, তাৰপিছত আপোনালোকক আপডেটটো দি আছোঁ। জাৰ্ণি মাজত এনেকৈ হ'লে কেনেকৈ হ'ব। কেনেকুৱা লাগিছে আত্মীয়? ভাল লাগিছে? একদম কেনেকুৱা লাগিছে? মজা লাগিছে। এই কণ্ডিশ্যনটো কোনো ফেচ নকৰক যাতে। মানে আমি পুলিচকে সুধি চাব লাগিব যে ইয়াত গেৰেজ ক'ত আছে, আমাৰ মানে বাইকত একেবাৰে পাম্প নাই আৰু। এই বাইকৰ পাঞ্চাৰ হৈ গ'ল হা, আগফালে গেৰেজ আছে নাই? সেইফালে বজাৰ চাইডত আছিলে এখন। অঁ, কিমান দূৰ যাব লাগিব? 1-2 কিলোমিটাৰ মান হ'ব। এতিয়া পায় নে নাপায় দেই, সেইটোৱে মেইন কথা। এনেই আপোনাৰ ওচৰত এইটো আছে নেকি পাম্প? এইটো আছে নেকি, কি কয় যে পাম্প মানে যে পাম্পটো টিউবেল চাইকেল? গম নাপাওঁ। হ'ব, ঠিক আছে। ভিডিঅ' কৰি আহিছে নেকি? আমি ভিডিঅ' কৰি আছোঁ, অৱস্থা বেয়া আহিছোঁ দেই ছাৰ। আমাৰ বাইকত মানে ধৰক 20% পাম্প আছে আৰু, মানে যাব পাৰি আৰু, যে একেবাৰে জিৰ' নহয়। ত'
মানে সেনেকৈ আমি লাহে লাহে গৈ আছোঁ এতিয়া আৰু চাওঁ এতিয়া কিমান দূৰত পাওঁ আমি আপোনাৰ গেৰেজটো লাষ্ট বহুত দূৰ অহাৰ পাছত এটা সৰু মোৰ গেৰেজ যোনটো বন্ধ কৰিব লৈছিলে সেইটো পালোহি আমি মেইলি বাইক গেৰেজ অলমষ্ট বন্ধ কৰিব লৈছিলে দাদাজন ভাইটি ৰখি আছিলে বাহিৰত এতিয়া চাব আৰু বাইকটো কি হ'ল যদি বনি যায় এইটো বহুত ফাইনেলি গেৰেজ পালোঁ আৰু দেই আৰু কি ক'ম এতিয়া বাইকখন ৰিপেয়াৰিং চলি আছে ইয়াত তাৰপিছত আপোনাৰ মানে অলমষ্ট এখন বন্ধ কৰিছিলে গেৰেজটো তো ৰিকুৱেষ্ট কৰাৰ কাৰণে খুলি দিলে আৰু কি হ'ল ষ্টেণ্ড বাই মোৰ হৈ গ'ল যে কাটি দিছোঁ নহ'লে ফুটেজটো মোৰ হৈ যাব সোমাই গৈছিলে বুলি প্ৰব্লেম এই গজালটো সোমাই আছিলে আমাৰ ইয়াত আৰু এটা সোমাই আছে চাগে পাঞ্চাৰটো বনোৱাৰ পাছত এতিয়া এইফালৰ পৰা যাম ঢকুৱাখানা শ্বৰ্টকাট হয় তো আপোনাৰ এঘণ্টামান লাগিব চ' এতিয়া বাইকটোতো ঠিকে আছে ৰাস্তাত একো প্ৰব্লেম নিদিলেই হ'ল বাৰু জয় মহাদেৱ গাইজ ইয়াৰ পৰা আৰু 55 কিলোমিটাৰ তো 1-1.5 ঘণ্টাত পাই যাব লাগে ৰাস্তাটো বাৰু ঠিকে দেখিছোঁ ষ্টাৰ্টিঙত চ' আমি এতিয়া গৈ থকাই ভাল হ'ব তো একেবাৰে পাই মেলি আপোনালোকৰ লগত কথা পাতোঁ ফাইনেলি ঢকুৱাখানা মেইন টাউনত সোমালোঁ দুটাই টাউনত সোমালোঁ এতিয়া আৰু বেছি নাই ইয়াৰ পৰা অনলি 800 মিটাৰ্ছ আছে তো এইটো আমি যাৰ লগৰ ৰুম যাব লাগে এইটো বেছি দূৰ নাই ফাইনেলি পালোঁ আৰু ইয়াত আমি চাহ খাইছোঁ ফাইনেলি আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন আমাৰ লগৰ ৰুমতে থাকিম 1 উইকমান চ' তাৰপিছত আমি ফিউচাৰ ব্লগছত চাওঁ কি আপোনালোকক দেখাব পাৰোঁ চ' আজিলৈ এইটোৱে থাকিলে বহুত হেক্টিক হৈ গ'ল জাৰ্ণিটো আমাৰ অলমষ্ট 7:30 বাজি গ'ল কাৰণ বেলেগ জেগাত ৰখি আহোঁতে চ' থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ চি ইউ নেক্সট টাইম